নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। তো আজি আমি গৈ আছোঁ কাজিৰঙাত অৱস্থিত অৰ্কিড পাৰ্কলৈ। তো কি আছে তাত মই আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে দেখাই যাম। আপোনালোকে কেৱল চাই যাব স্কিপ নকৰাকৈ। আমাৰ ইয়াতে 1200মান আছে অৰ্কিডৰ প্ৰজাতি, গোটেইখিনি নৰ্থ ইষ্টৰ হয়। আমি নাচনী খুটাত দুটা এজোপা হয়, শিয়াল নেজীয়া কপৌজোপা, চ'ত বহাগতে ফুলিব। এজোপা শিয়াল নেজীয়া আৰু চাগজোপা ভাতত থুটীয়া বুলি কোৱা হয়। সেইটো প্ৰজাতি চুটিকৈ ফুলে, গণেশৰ নিচিনাই লাগে দেখিবলৈ, সেইকাৰণে গণেশ কপৌ বুলি কোৱা হয়। একো নাই, চাওক মাটি চাটি ধুনীয়াকৈ বাচি আছে, ফুলি আছে। সেই কপৌ ফুলজোপা চাওক, একোৱে নাই, ইজোপাৰ সিজোপাৰ শিপাবোৰ বাট খাই পেলাই তেনেকৈ বান্ধি দিয়া হৈ গৈছে। বান্ধি দিয়া হৈছে, একো নাই। আৰু চাওক এফালেও আছে, এইখিনি ডেন্ড্ৰবিয়াম ডেন্ড্ৰবিয়াম বুলি কোৱা হয়। ফুলি আছে, ফুলাৰ আগে আগে পাত সৰি যায়, ডেন্ড্ৰবিয়াম ফুলিছে। চাওক যিমানখিনি ওলমাই থোৱা অৰ্কিড দেখিছে যে গোটেইবোৰ গছত হোৱা অৰ্কিড হয়। ইহঁতে গছত থাকিলেও গছজোপাত অকল আশ্ৰয়হে লয়, নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে। সেইকাৰণে যিকোনো ডালতে আশ্ৰয়টো দি দিয়া হৈছে। আৰু যিমানবোৰ মাটিত দেখিছে গোটেইখিনি মাটিত হোৱা অৰ্কিড, মাটিত কপৌ বা গ্ৰাউণ্ড অৰ্কিড বুলি কোৱা হয়। অৰ্কিড মানে হৈছে কি, কপৌ ফুলজাতীয় সপুষ্পক উদ্ভিদসমূহকে অৰ্কিড বুলি কোৱা হয়। আৰু অৰ্কিড আমি কেনেকৈ চিনাক্ত কৰিম, যিকোনো অৰ্কিডৰ ফুলত চাব সদায় 6টা পাহি থাকিব। 6টা পাহিৰ আছে 5টা পাহি একে ধৰণৰ থাকে, এই মাজৰ এটা পাহি যে সম্পূৰ্ণ বেলেগ হয়, বাকীকেইটা পাহিৰ লগত নিমিলে। তো সেই 5+1 থাকিলেহে অৰ্কিড হ'ব, তাতকৈ কম বেছি পাহি থাকিলে তেতিয়া অৰ্কিড নহয়, তেনেকৈ চিনাক্ত কৰিব পাৰে। সেইটো কাৰণে গোলাপ নাৰ্জী তগৰ এইবোৰ অৰ্কিড নহয়। চাব দেই, নামটো পেথিয়াপেডিলাম ইনচিগ্নি বুলি কোৱা হয়। সকলোৰে ফুলাৰ সময়বোৰ বেলেগ বেলেগ হয়। ইয়াতকৈও বেছি ফুলিব মাৰ্চ এপ্ৰিলত, যিহেতু চ'ত বহাগ কপৌ ফুলাৰ সময় হয়, তেতিয়ালৈ বেছিকৈ ফুলে। জিঙা বা ফৰিং নিচিনা লাগে, ফুল হয় কিন্তু এজোপা চাওক মকৰা নিচিনা লাগে, স্পাইডাৰ অৰ্কিড। চাওক এটাও মিষ্টেক নাই, বহুত দিনলৈকে ফুলি থাকে। গোন্ধা থকা অৰ্কিডবোৰ পাৰফিউম হিচাপে ব্যৱহাৰ হয়। আমি যিটো খাই আছোঁ ভেনিলা, ফ্লেভাৰ খাওঁ যে আমি ভেনিলা কেক চকলেট, সেই যে লতা ফুলে, সেইটো কাৰণে তাৰ পৰাগযোগটো কঠিন হয়। 6 ঘণ্টাৰ কাৰণে ফুলে যিহেতু, তো তাৰ আপোনাৰ মানে স্পেচিফিক ইনচেক্টৰ প্ৰয়োজন হয়। তো যিসকলে খেতি কৰে কোনেও ৰৈ নাথাকে, হাতেৰে পলিনেশ্যন কৰিবলগীয়া হয়। তাৰপাছত ছাকচেছ হ'লেহে বিনছ ধৰিব। আমাৰ ইয়াতে চাওক বিনছ আছে, ফল ধৰিলে আমি হাতেদি পলিনেশ্যন কৰিলোঁ, এয়া বিনছ হ'ল। তাৰ বিনছটোৰ দামে আটাইতকৈ কমত 30,000 পৰা 40,000 টকা পাৰ কিলো বিনছ। এজোপা পৃথিৱীৰ ভিতৰত এজোপা ডাঙৰ অৰ্কিড। একদম 2 মিলিমিটাৰ আছে, 2 মিলিমিটাৰৰ পৰা ফুলি আছে চাওক। এইবাৰ এই যে সেউজীয়াকৈ দেখিছে এইখন মানে এজোপা পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু অৰ্কিড জোপা। এজোপা 1.2, এজোপা 1.5, এজোপা 1. বহুতখিনি আছে। ইয়াৰ পিছত আমাৰ সংগ্ৰহালয়টো চাব পাৰিব। আগলৈ নাচ গানো হৈ থাকে, চাব পাৰিব।